ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে। तो आओ यार शुरू करते हैं बिना किसी बकचोदी के। ভগৱানে ঠিকেই দিছিলে, কপালত টকা বহুত ভৰাই দিলে, 2 কোটি টকা কপালত ভৰাই দিলে, কিন্তু তাই গমেই নাপালে যে তাই কৰত ভলুকা এডালো ভৰাই দিলে। মৰিবি তই জহৰা। হে হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল DRB ব্লগ। আজি ব্লগটো আৰম্ভ কৰোঁ। আজি আমি কথা পাতিব ওলাইছোঁ দুজনকৈ বিশেষ ব্যক্তি। এজন হৈছে চুমি বৰা, আনজন হৈছে আমাৰ মৰমৰ আকি কুঁহিয়া। দে ভগৱান দে ভগৱান দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে। দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ, কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে। মোৰ টকাগাল খাই শুই থাকিলে জুই নেলাগি থৈ না বতৰা লাগিব। লাগিলে বিকি দিম ঘৰৰে গৰু, তথাপিও তোমালোকৰ দুইটাক সুদাই নেৰো। ভাবিছিলোঁ গৰু গাখীৰে বনাম বুলি দৈ, ভাবিছিলোঁ গৰু গাখীৰে বনাম বুলি দৈ, 2000 কোটি টকা মৰা শুনি বিছনাতে দিলো শুই। छात्रों को राजनीति से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को আমি ইনভেষ্ট কৰি আছিলোঁ। ৰাইজৰ টকাৰে উদৰ পুৰাই পাতিলা বিয়া, এতিয়া ৰাইজক ক'ত আছা উত্তৰটো দিয়া। এতিয়া আমি কথা পাতোঁ ইয়াৰ বিষয়ে। ইয়াৰ নাম হৈছে বিশাল ফুকন। ই 22 বছৰ বয়সত 22 কোটি টকা ঘটিলে। বছৰ বয়সত 22 কোটি টকা ঘটিলে, কিন্তু ইয়াৰ দেহটোত মঙহ অকণমান ঘটিব নোৱাৰিলে। साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो। মই সম্পূৰ্ণভাৱে ক'ব পাৰোঁ, যদি আপুনি শুকান কুঁহিয়া এডালো চেপি দিয়ে ন, পূৰা ৰস ওলাব, কিন্তু ইয়াৰ দেহত অকল ঘামহে ওলাব, ঘামৰ বাহিৰে আৰু ইয়াৰ দেহত একোৱেই নাই। नेवर। যেতিয়া অসমৰ ৰাইজে সমালোচনা কৰে, তেতিয়া তাই বেটিয়ে সমাজৰ আগত ইম্পচিবল নেকি অসমত তেনেকুৱা বিয়া এখন পাতা? নহয়, পচিবল হয়, আমাৰ ইচ্ছা নাছিলে। ক'ত ইচ্ছা থাকিব, নিজৰ ভাইকে কোটি টকীয়া চুমা দিব আৰু টাৰ্কি পুৰাই ফটো মাৰিব। চিজনটো অকণমান বেলেগতকৈও বেলেগ হ'ব লাগিব, ক'ত ইচ্ছা থাকিব। कोई बात नहीं, हम तो चूतिए हैं, दोबारा ट्राई करेंगे। বিকজ ৱেডিঙত তেওঁলোক নাছিলে, ইনভাইটেড অলছো। আজি আমি তোক কৈ আছোঁ, ইউ আৰ নট ইনভাইটেড টু জেল অলছ' মিছ চুমি বৰা। बहुत तेज हो रहा है, बहुत तेज हो रहा। असंभव असंभव असंभव। তো গাইছ, আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব, আৰু ভিডিঅ'টো বেলেগ হ'লে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'টো দেখি পায়। চ' ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটা কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানে। নেক্সট এটা ব্লগৰে আৰম্ভ কৰি আকৌ লগ পাম বুলি আশা ৰাখিলোঁ। अब अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पार्क में स्टंट्स मारने जाना है। बाय।